গাইস আজি আপোনালোকক মই শিকাম কেনেকৈ ব্লগিং কৰিব পাৰি ইউটিউবত যোনবোৰ মোতকৈ সৰু মানে প্ৰথম ছাবস্ক্ৰাইবাৰ হৈছে 110 লৈকে ছাবস্ক্ৰাইবাৰ হৈছে সেইবোৰ মই আজি শিকাম এই ভিডিঅ'টোৰ জৰিয়তে তো আপোনালোকে যি ইচ্ছা আছে ভিডিঅ' বনাবলৈ ইউটিউবত তো মোৰ ভিডিঅ'টো চাওক আৰু ইয়েছ বুলি কমেণ্ট কৰি দিয়ক আৰু মই এতিয়া আপোনালোকক শিকাই আছোঁ শেষলৈকে চাই যাওক তো গাইস প্ৰথমে আমি মোবাইল ধোৱা এংগলটো জানিব লাগিব মই যেনেকৈ এতিয়া ধৰি আছোঁ দেখিছেনে মোৰ ফেচটো ওলাই আছে সেনেকৈ ধৰিব লাগিব সেই ধোৱাটো মই এতিয়া দেখাম গাইস তো চাই যাব দেখাইছোঁ আপোনালোকক প্ৰথমে এইটোৱে এনেকৈ ধৰিব গাইস মই কভাৰটো কৰিছোঁ কেলে মোৰ এক্সট্ৰাকৈ ফোন এটা নাই তো মই এনেকৈ দেখাই দিছোঁ এনেকৈ কৰিব একদম ফেচটো ওলাই থকাকৈ এনেকৈ ধৰিব আৰু এনেকৈ ভিডিঅ' বনাব আৰু যি প্ৰথমে ক'ব সেইটো জানে ন আপোনালোকে নে শিকাই দিম তো শিকাই দিম ব'লক ব্লগিং কৰাৰ আগত ক'ব লগা কথাটো কৈ দিছোঁ গাইছ হেল্ল' গাইছ কি খবৰ ভালে আছে বহুত দিন ভিডিঅ' দিয়া নাই তো আজি দিব লৈছোঁ আৰু ভিডিঅ'টো চাই যাব শেষলৈকে স্কিপ নকৰাকৈ কেলে আমি এতিয়া ক'ৰবালৈ যাব ওলাইছোঁ তো আপোনালোককো দেখাই দিম ভাবিলোঁ তো ভিডিঅ'টো চাই যায় তো গাইছ সেনেকৈ দিব মানে মই বহুত দিনটো দি দিছোঁ মানে কিবা এটা কৰি দিছোঁ বেলেগকৈ তো আপোনাৰ ষ্টাইলত আপোনালোকে দিব পাৰিব ভিডিঅ'টো তো গম পাইছে এনেকৈ কৰিব গাইছ আৰু কিমান টাইমত ভিডিঅ'টো দিবলৈ আপলোড কৰিব লাগে মই কৈ দিছোঁ আপোনালোকে ৰাতিপুৱা উঠি 9 পৰা 10টা বজাত তাৰপৰা দুপৰীয়া 1টা 2টা তাৰ পাছবেলা 5টা পৰা 6টাৰ ভিতৰত আপলোড কৰিলে ভিডিঅ' ভাইৰেল হ'ব পৰা মানে সম্ভাৱনা থাকে আৰু তেতিয়া 50-60% থাকে তো আপোনালোকে ট্ৰাই কৰি চাব আৰু ভিডিঅ'টো আপলোড কৰি প্ৰফিটটো পায় নে নাপায় কমেণ্ট বক্সত মোক জনাই দিব মানে দিয়াৰ পিছত আপোনালোকে মোক কমেণ্ট কৰিব তো গাইছ বুজি পাইছেনে এনেকৈ ভিডিঅ' বনাব লাগে বনাওঁতে সদায় কেমেৰাটো ফালে চকুটো ৰাখিব আৰু এইফালে যোনবোৰ মানুহ দেখিছে সেইবোৰ মন নিদিব মানে মোৰ এইফালে নাই মানুহ হ'লেও মন চন নিদিব অকল কেমেৰাটো ফালে চাব আৰু জোৰকে ক'ব গাইছ কি খবৰ ভালে আছেনে আজি মই বহুত দিন ভিডিঅ' দিব পৰা নাই মই ইয়াতে ভিডিঅ'টো শেষ কৰিছোঁ আৰু মই যি শিকালোঁ আপোনালোকে মনত ৰাখিছে বা ট্ৰাই কৰিব চেষ্টা কৰিব বুলি মই আশা ৰাখিছোঁ তো মোৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ আৰু লাইক ছাবস্ক্ৰাইব কৰিবলৈ